ৰাজ্যত লাম্পি ৰোগৰ সংহাৰী ৰূপ। ৰাজ্যখনত 40,000তকৈ অধিক গৰু আক্ৰান্ত হৈছে এই লাম্পি ৰোগত। কৃষকৰ মাজত হাহাকাৰ অৱস্থাত পৰিস্থিতিৰ সন্মুখীন হোৱা দেখা পোৱা গৈছে। নগাঁও আৰু মৰিগাঁও জিলাত সৰ্বাধিক গৰু আক্ৰান্ত হৈছে এই লাম্পি ৰোগত। এতিয়ালৈকে 150টা গৰুৰ মৃত্যু মুখত পৰিছে এই লাম্পি ৰোগত। নগাঁও জিলাত 81টা গৰুৰ মৃত্যু হৈছে এই লাম্পি ৰোগৰ বাবে। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ টীকাকৰণ কৰিবলৈ পশুপালন বিভাগৰ হাতত নাই পৰ্যাপ্ত কৰ্মচাৰী। অথচ পশুপালন বিভাগৰ লগতে পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰা গভীৰ নিদ্ৰাত মগ্ন হৈ থকা দেখা পোৱা গৈছে। গৰুৱে মাতিব নোৱাৰে বাবেহে, যদিহে মাতিব পৰা হ'লহেঁতেন ইতিমধ্যেই পশুপালন বিভাগৰ বৰমূৰীয়াসকলৰ লগতে বিভাগীয় মন্ত্ৰীক জবাবদিহি কৰিলেহেঁতেন। হয়তো সেইকাৰণেই এই বিভাগটো আটাইতকৈ নিষ্ক্ৰিয়।